সবার হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ ওলাইছোঁ শিৱৰাত্ৰিলৈ, শিৱৰাত্ৰি মেলালৈ, যিটো শিৱসাগৰত বহুত ডাঙৰকৈ হয়। আৰু আপোনালোককো দেখাই থাকিম, আপোনালোকে চাই থাকিব। এইফালে মেলাত আপোনালোকে চবেই পাব। শিৱৰাত্ৰি মেলাত বস্তু নোপোৱা একোৱেই নাই, কাপোৰৰ পৰা আদি কৰি লোহাৰৰ যিকোনো বস্তুৱে আপোনালোকে পাব। আৰু মই এবাৰ প্ৰথমহে আহিছোঁ, আগতে অহা নাই। আমি দিনত দুপৰীয়া মানতে আহিলোঁ, 1-2টামান বজাত, সেইকাৰণে ইমান ভিৰ নাই। হ'লেও অলপ অলপ ভিৰ আছে। ধুনীয়া ধুনীয়া বস্তুবোৰ ওলাইছে আৰু আপোনালোকেও আহিব, চাব, ল'ব পাৰিব। নিব 200 টকা। লাইন গুচি গ'লে 4-5 ঘণ্টা জ্বলিব, চাই লওক। ইয়াতে চেক কৰি নিব মালিক, হাতত পাই মালিক বাটত নেহেৰাব। 4 পিস LED बल्ब मात्र 101 रुपये में। 4 LED बल्ब 101 रुपये में। के लीजिए, सूट के लीजिए, देख के लीजिए, चुन के लीजिए। LED बल्ब 4 পিস 100 टका पाइसे, होलसेलत पाइसे। ऐसे किसी पाबो 200 टका। এইবোৰ খেলনা বস্তুবোৰ ওলাইছে। আৰু আগতে আমি সৰুতেও লওঁ, পূজাৰ মেলালৈ গ'লে খুব ভাল লাগে এইবোৰ লৈ। আৰু আজিকালি অকণমান বেলেগ বেলেগ ডিজাইনৰ ওলাইছে, ধুনীয়া ধুনীয়াবোৰ ওলাইছে। চেণ্ডেল, আপোনাৰ কুৰ্তা, মুঠতে কি লাগে আৰু চব বস্তুৱেই পাব। আচাৰৰ পৰা আদি কৰি এইফালে বনৌষধি পংকজ পাঠকৰ, তাৰপিছত এইফালে ধুনীয়া ধুনীয়া ফুল ওলাইছে। আপোনালোকে আহিব এবাৰ, চাবহি, খুব ভাল লাগিব। আৰু এইবোৰ ওলাইছে, ভগৱানৰ আসন ওলাইছে, বাঁহেৰে কাঠেৰে বনোৱা। এইফালে ধুনীয়া ধুনীয়া বস্তু, এইবিলাক সজাই থোৱা টেকেলি, মাটিৰৰ, পইচা থ'বলৈ অকণমানি অকণমানি। এই শিৱসাগৰ পুখুৰীৰ গেটখন আগতে খুলি নিদিয়ে, এতিয়া শিৱৰাত্ৰিৰ কাৰণে খুলি দিছে নেকি। আগতে আমি আহোঁতে বন্ধ পাইছিলোঁ। ইয়াতে ধুনীয়াকৈ মাছবোৰ ওলাই থাকে, হাঁহবোৰ চৰি থাকে। ইয়াতে এটা শ'ল মাছ দেখাম দেই আপোনালোকক, সেইটো ওলাই আছে, ধুনীয়াকৈ ওলাই আছে আৰু মাছটো। আৰু এটা আহি যায় অলপ পিছত, আৰু এটা ডাঙৰ মাছ আহিলে, শ'ল মাছ। এইফালে ফিক্স প্ৰাইজৰ আপোনাৰ বেগ আছে, ধুনীয়া ধুনীয়া হাতেৰে বনোৱা। এইফালে লোহাৰৰ বস্তু বহুত ভাল ভাল পোৱা যায়, কোৱালিটিটো বহুত ভাল হয় লোহাৰৰ বস্তুৰ। আৰু ইয়াত প্ৰায়ভাগ মানুহে লোহাৰৰ বস্তু নিবলৈকে আহে বেছিকৈ। কোৱালিটিটো ভাল হয়, যিহেতু ডাইৰেক্ট কমাৰশালৰ পৰা আহে। আপোনালোকে চাব পাৰে ইয়াতে সৰু বস্তুৰ পৰা আপোনালোকে বহুত ডাঙৰ কেৰাহীলৈকে পাই যাব। সৰু অকণমানি কেৰাহীৰ পৰা ডাঙৰ ডাঙৰ এইবিলাক পোৱা যায়। আনন্দ মেলাও আহিছে। আনন্দ মেলাও খালি দিনত বন্ধ থাকে, চকৰি তকৰি কিবাকিবি এইবিলাক নুঘূৰায়, ৰাতিহে ঘূৰায়। আৰু আমি যিহেতু দিনতেই আহিছিলোঁ, সেইটো কাৰণে ইয়াত ইমান ভিৰ নাই। আৰু এইবাৰ অলপ খালী খালী লাগিছে দোকানবোৰ, কি হ'ল, বহুত কমি গ'ল দোকানবোৰ।
কেইটকা? 100 টকা। কোন আহিব? সেইখনতে লিখা আছে।